हेलो नमस्कार अस्सलामु आलैकुम एतिया हल दुपरिया मैं किचेनत खाब आहिलो एको एटा बस्तु নাই तो কি কৰিব পৰা যায় মোৰ এনেও আজি অলপ বতৰটো মানে বেছি ফৰকাল বেছি হেৰি হৈ আছে ৰদ চদ উঠিছে আৰু পুৰা ভাল কিবা ফ্ৰেছ লাগি আছে নিজকে তো কি কৰিব পৰা যায় মই ভাবিলো ফ্ৰাইড ৰাইস খোৱা যাও চিকেন ফ্ৰাইড ৰাইস খাওয়া যাও তো এটো বনাম এতিয়া রাইস চাউল তো ঘৰত আছে যে চিকেন কিনিব যাব লাগিল তো ঠিক আছে চিকেন কিনিব গৈ আছো বজাৰত বজাৰ মানে অলপ দূৰ হ'ব 100 মিটাৰ মান হ'ব মানখিনি আৰু মাংসৰ দোকান আৰু বস্তু আছে কিবা কিবি তো তাৰ পৰা মাংস কিনি লৈ আহো তাৰ পিছত আজি ফ্ৰাইড ৰাইস বনোৱা দেখাম কোনো স্পেশালিটি নহয় যে মোৰ নিজা মেথড মানে শৰ্টকাট মেথড আৰু আল্টিমেট শৰ্টকাট তো তেনেকুৱা লগ পাই আছো হাই এতিয়া হিবিলাক বজাৰ কৰি তো লৈ আহিলো তে বনাব লাগিব চিকেন আনিছো কিমান জানে নে এইখিনি 119 গ্রাম চিকেন হয় 119 গ্রাম চিকেন মানে এইখিনি মান চিকেন একচুয়ালি চিকেন নহয় চিকেন তো সেই চিকেন আনিলো এইখিনি 35 গ্রাম এটাখিনি মই কাটিম সৰু সৰুকে কাটিব লাগিব ইয়াতে এই কন্দ মই ইয়াতে কাটিম সৰু সৰুকে ধুনিয়াকে কাটিকিনে কমান মেৰিনেট কৰি দিম স্মিতানা আনিছো স্মিতানা বুলিলে হেতু দই আৰু কিবা কি মিক্স কৰি কিনে হেতু এটা হেৰি ফৰ্মুলা হয় আৰু নাজানো না তো স্মিতানা না বাস বনাইছ এতিয়া কথাটো হ'ল মই চিকেন কাটি ললো এনেকে সৰু সৰু টিকট ইখিনি মানে এইটো আঙুলি এনে সৰু সৰু টিকট কৰি কিনে মই ধুনিয়াকে কাটি ললো এতিয়া হেখিনি অকমান মেৰিনেট কৰিব লাগিব এতিয়া স্মিতানা এটো মই তেতিয়া কিনিলো আৰু ইয়াতে মেৰিনেট কৰতে মই জাস্ট দিম অকমান ব্ল্যাক পেপাৰ অকমান হেৰি আদা গুৰি আৰু সানফ্লাৱাৰ অইল এজ ইউজুৱেল ইয়াতে সানফ্লাৱাৰ অইলে খাব লগা হয় বাস আৰু ফ্রাইড রাইসত সয় সস দিয়ে কিন্তু মই নিদিও সয় সস মই ভাল নাপাও না তো মই নিদিও এই বাসমতি রাইসটো মই এতিয়া হেৰি কৰিব লাগিব মই 1 কাপ দিম এইটো কাপৰ 1 কাপ দিম মানে এটুক বনাম মই বাস মই সব বস্তু কি লাগিব না লাগিব সব বস্তু মই ৰেডি কৰিলো মানে মই ইয়াতে অকমান আদা নহৰু পিয়াজ বাস ইয়াতে কেঁচা জলকীয়াৰ ব্যৱস্থা নাই দিও ফ্ৰিজত থাকিব পাৰে আধা খোৱা মানে হেৰি এটো হেৰি আৰু ক্যাপসিকাম টাইপৰ আছে সাউ ডিপ ফ্ৰিজত থৈছিলো ধোৱা ওলাইছে তামাম তো মই এটো লাষ্টত দিম গাৰ্নিশিং তেনে দিও তেনে হলে যেহেতু এইবিলাক যোগাৰ কৰিছো আৰু মোৰ স্প্ৰিং অনিয়ন মানে পিয়াজৰ পাত আছে আৰু পাৰ্সলে হেৰি আছে তো মই এতিয়া বনাব লাগে চিকেন হেৰি কৰি থৈছিলো মেৰিনেটেড কৰি থৈছিলো মেৰিনেটেড হৈছে এতিয়া মই চিকেন ফ্ৰাই কৰিম তাৰ পিছত মই ভাত বহাই দিছো ইয়াতে দেখিবলৈ পাইছে ভাত বহাই দিছো আৰু ইয়াতে তাৱা চিকেন ফ্ৰাই কৰাৰ কাৰণে তো সকলো হৈ যাব এতিয়া বাস স্পিডলি I wanna stay with you
এটা কিটচেন হেক কওঁ সদায় তৰকাৰী যিকোনো চব্জি ফ্ৰাই কৰোঁতে সদায় নিমখ তেলত যদি গৰম তেলত যদি আগতে অকণমান নিমখ দি লয় এইটো নিমখ তো আগতে যদি অকণমান নিমখ দি লয় তেতিয়া আৰু চিটিকি নুফুৰে চাব পাৰিব এতিয়া মই অলপ দি ল'ম ইয়াতে যিখিনি লাগে মোক তাৰপিছত আৰু চিটিকি নাহে Since you have been gone, like I was told, you're the only one. সেই খানা বনোৱাতে মোৰ আঙুলি ইয়াতে মিডল ফিংগাৰ এনে মই বেলেগ মিনিং কৰি কোৱা নাই মানে মোৰ এই মিডল ফিংগাৰটো হেৰি হৈ থাকিলে তেলত লাগি কিনে জ্বলি থাকিলে এই মাংস ফ্ৰাই কৰিব লগতে সেই মাংসখিনি এইখিনিহে হৈছে ইমান কম হৈছে আৰু মোৰ মাজতে মোৰ মিডল ফিংগাৰ জ্বলি থাকিলে তেলত এতিয়াও কষ্ট হৈছে মোৰ জুইত কাম কৰিবলৈ কিন্তু উপায় নাই কৰি আছোঁ আৰু তো এতিয়া আদা নহৰু সেইখিনিও দি দিম মোৰ টাৱাখনহে মেইন কলা মলা পৰা মাজতে বগা কৰিছোঁ বহুত ঘঁহি নোৱাৰি ইমান কৰিবলৈ চলি গ'লেই হ'ল আৰু ল'ৰা মানুহ এতিয়া অকণমান নিমখ জাষ্ট অকণমান মই এনেই খানা সেই আদা নহৰু পিঁয়াজ হালধি জলকীয়া জালুক গুড়ি আৰু জিৰা চিৰা মছলা অকণমান দি কেনে আৰু কেইটামান হেৰি বগা সৰিয়হ যে সেইবিলাক দিছোঁ ঘামি জামি ৰান্ধি পাৰি সকলো এতিয়া হল নমালোঁ এতিয়া বাঢ়িব লাগে আৰু ধুনীয়াকৈ সজাব লাগে বুলিলে মই এনেকৈ ভাবোঁ দেখাত যদি ধুনীয়া নহয় খোৱাত ডেফিনেটলি ধুনীয়া নহ'ব সেনেকৈ মোৰ ফিল হয় গতিকে মই দেখাতো ধুনীয়া হ'ব লাগিব তেতিয়া খাবলৈও ধুনীয়া হ'ব তেনেকুৱা মই আৰু যিহেতু এভেইলেবল টাইম আছে বিন্দাছ হৈ যাব অকলে তুমি চাওঁ এই সেইটো হ'ল আৰু বাঢ়িম এতিয়া মই এইটো এতিয়া খাইতো চাব লাগিব টেষ্ট কৰিব লাগিব আৰু স্মেটানা চিকেন আৰু ৰাইচ
ইমান টেষ্টি হৈছে ন ক'বলৈ ভাষা নাই তো কেতিয়াবা আপোনালোকে বনাই খাব পাৰিব আৰু মই এতিয়া খাই লওঁ ধুনীয়াকৈ ঠিক আছে বাই বাই টাটা টেক কেয়াৰ সকলোৱে ভালেই কুশলে থাকিব খাওক বওক সুস্থ থাকক বাই